বহুত দুখৰ খবৰ এইটো আমি এতিয়ালৈকে মানি ল'ব পৰা নাই যি যোৱাকালি এই ঘটনাটো হৈছে সেই ঘটনাটো আমি একদম মানে দাবী জনাইছোঁ প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ প্ৰতিবাৰে আমাৰ যেনেকৈ এজন যুৱকক হত্যা কৰি আছে সেই যোনে এই ঘটনাটো ঘটিছে তেখেতসকলক যাতে প্ৰশাসনে আমি 24 ঘণ্টা সময় দিছোঁ প্ৰশাসনে তেখেতক এৰেষ্ট কৰক এৰেষ্ট কৰি কিনে তেখেতক ফাঁচি দিয়াৰ ব্যৱস্থা কৰক যদি তেখেতসকলে যদি সেইটো সক্ষম নহয় তেতিয়াহ'লে আমাক জনাওক আমি ব্যৱস্থা কৰিম কাৰণ আমাৰ অন্তৰত কি চলি আছে আমিহে গম পাইছোঁ কাৰণ যেতিয়ালৈকে তেখেতে শাস্তি নাপায় যেতিয়ালৈকে এৰেষ্ট নহয় তেতিয়ালৈকে পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা বাদ গোটেই সদৌ অসম ছাত্ৰ সন্থা আমি প্ৰতিবাদ কৰিয়ে থাকিম আৰু যেতিয়ালৈকে শাস্তি নাপায় যেতিয়ালৈকে এৰেষ্ট নহয় তেতিয়ালৈকে আমি প্ৰতিবাদ কৰিয়ে যাম আৰু এটা কথা ক'ব বিচাৰিছোঁ কাৰণ চৰকাৰে বহুতখিনি কৈ আছে মানে আজি কৈ আছে কোনো দোষী সাৰি যাব নোৱাৰে কিন্তু যোৱাকালি 8টা বজাৰ পিছত এই ঘটনাটো হৈছে সেই 8টা বজাৰ পিছৰ পৰা এতিয়া কেতিয়া বাজিল 8টা বাজিল 12 ঘণ্টা হৈ গ'ল 12 ঘণ্টালৈকে এতিয়ালৈকে কোনো ধৰণৰ একশ্যন লোৱা নাই কথাটো ক'বৰ ভাষা নাই সঁচাকৈ আমাৰ পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ এজন সঁচাকৈ কেডাৰ আমি হেৰুৱালোঁ যোৱাকালি ল'ৰাজন সকলো পিনেৰে খুব এক্টিভ আছিলে মানে ফোন এটা মাৰিলে ক'ৰবাত আমাৰ কিবা এটা প্ৰগ্ৰেম হ'লে কোনোবা এজন ঢুকালে আমি পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা যিহেতু তেওঁলোকৰ ঘৰত যোৱা যায় তেওঁক এটা ফোন মাৰিলে হ'ল বোলে মাধুৰ্য ওলাই আহা মাধুৰ্য অনতিপলমে ওলাই আহি আমাক সহায় কৰে প্ৰতিটো সময়ত সহায় কৰে এই যোৱাকালি যি ঘটনা হ'ল তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ অনাগত দিনত আমি 24 ঘণ্টাৰ ভিতৰত যদি আমাৰ প্ৰশাসন বিষয়াই যদি এৰেষ্ট কৰি পেলাই তেওঁলোকক ফাঁচীৰ ব্যৱস্থা কৰিব নোৱাৰে তাৰ পৰা তেতিয়াহ'লে আমি পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ চেষ্টা